বৰ চিন্তাত পেলালেও আমাৰ এটা ভাওনা কৰি কৰি জীৱনটো গৈছে আৰু তাৰ কিন্তু কিতাপৰ বস্তুবোৰ যে মুখস্থ নহয় কিন্তু ভাওনা বচন কিন্তু মুখস্থ হৈ থাকে দেই মানিছো আৰু তাৰ দেউতাই মানে মোৰ কথাকে পাতি আছে কথাটো মিছা নহয় কিতাপৰ প্ৰশ্নটো মুখস্থ নহয় কিন্তু ভাওনা কিন্তু যিমান দীঘল ধৰ্ম কিন্তু একদম ফচা মুখস্থ হৈ যায় আহাই দিয়া সংস্কৃতি বুৰঞ্জী চৰ্চা আহোমসকলৰ এক সংস্কৃতি তদুপৰি কৃষি স্থাপত্য শিল্পকলা ৰেচম আৰু বয়ন শিল্প পোচাক পৰিচ্ছদ আৰু অলংকাৰ খাদ্য প্ৰকৰণ বিশ্বাস অবিশ্বাস আদি অসমীয়া সংস্কৃতি সকলোতে আহোমসকলৰ সংস্কৃতিত প্ৰভাৱ দেখিবলৈ পোৱা যায় উদাহৰণস্বৰূপে এলা কি পঢ়িছা আকৌ ভাওনা বচনত লাগিলে কি পঢ়িছা বোলো তুমি যে কৈ থাকা মই অকল ভাওনা বচন মুখস্থ হয় এইবাৰ চালা কিতাপখনে ভাওনা বচন হিচাপে পঢ়ি দিব সেইকাৰণে গোটেই কিতাপে মুখস্থ কৰি দিম চালা